আজি আমাৰ কাৰণে এটা অতি আনন্দৰ দিন আছিলে। বৃন্দাবনী বস্ত্ৰ অসমৰ ৰাইজে চাওক, তাৰ বাবে আমি ব্ৰিটিছ মিউজিয়ামৰ লগত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিলোঁ। তাৰ আধাৰত যিটো আটকধুনীয়া সংগ্ৰহালয় আমি নিৰ্মাণ কৰিব লাগিব, আজি তাৰ ভূমি পূজন হ'ল। JSW গ্ৰুপে কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি CSRৰ অধীনত এই গোটেই মিউজিয়ামটো নিৰ্মাণ কৰিব আৰু মিউজিয়ামটো নিৰ্মাণ 18 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। ব্ৰিটিছ মিউজিয়ামে তাক ইনস্পেকশ্যন কৰিব আহিব আৰু তেওঁলোক সন্তুষ্ট হ'লেই আমি ইয়ালৈকে বস্ত্ৰভাগ আনিব পাৰিম। আজিৰ পৰা নিৰ্মাণৰ কাম আৰম্ভ হ'ব। মই ভাবোঁ যে 2027 চনত আমি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিব পাৰিম। Sir, English. Today we launch the process of bringing back Brindavani Brastra, the textile which was prepared by Mahapurush Srimanta Shankardev in 1500th century from British Museum for the purpose of exhibition in Assam. JSW Group will construct a state-of-art museum so that we can host that textile in our state. Today we laid the foundation stone for the museum. Hopefully it will be completed in next 2 years and we will be able to bring back Brindavani Brastra in the year 2027. Thank you.